নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক লৈ আহিছোঁ নিমকি ৰেচিপি এই নিমকি ৰেচিপিটো আপোনালোকে ঘৰতে অতি কম সময়ত ভিতৰত আৰু অতি কম খৰচতে এনে ধৰণে বনাই খাব পাৰে আহক তেতিয়াহলে আমি ভিডিওটো আৰম্ভ কৰোঁ নিমকি বনাবৰ কাৰণে মই 2 বাটি ময়দা ব্যৱহাৰ কৰিম এয়া মোৰ 2 বাটি মই ময়দা লৈ ললো তাৰ পিছত ইয়াত অকমান মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিম মই বেকিং পাউডাৰ খিনিও মই দি দিছো আৰু লগতে মই কালজিৰা এচামুচ লৈ লৈছো আৰু ইয়াত সোৱাদ অনুসৰি নিমখ মই দি দিম মই ইয়াত 1.5 চামুচ নিমখ দি দিম সৰু চামুচেৰে কাৰণ নিমকিত নিমখীয়া হলে নিমকিখন খাই খুব বেছি এটা ভাল লাগে মই 1.5 চামুচ মই নিমখ দি দিছো এইখিনি মই ভালদৰে মিক্স কৰি লম আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেতিয়াহলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ নতুন নতুন ৰেচিপিৰ নটিফিকেশন আপোনালোকলৈ আহি থাকিব এইখিনি মোৰ মিক্স কৰা হৈ গৈছে ইয়াত মই অকমান ৰিফাইন অইল লম ৰিফাইন অইল অকমান বেছিকৈ দি ময়দাখিনি মাৰি মিক্স কৰি লব যাতে নিমকিখিনি খাব ভাল লগা হয় হিছে মোৰ এনেদৰে কৰি লৈছো ময়দাখিনি তাৰ পিছত অকমান পানীৰে মই ময়দাখিনি মাৰি লম একেলগে পানীখিনি দিব নালাগে নহলে বহুত পনিয়া হৈ যাব এইখিনি মোৰ এনেদৰে বহুত ঢিলাও নালাগে বহুত টাইটো নালাগে মিডিয়াম টাইপৰ ৰাখিলে হল আৰু এইখিনি মই এখন প্লাষ্টিকেৰে মই 10 মিনিট বা 15 মিনিট ৰাখ থৈ দিম তাৰপিছত এয়া 10-15 মিনিট মান পিছত মই এনেদৰে সৰু সৰু লাৰু কৰি লৈছো নিমকি বনাবৰ কাৰণে তাৰ পিছত মই এই লাৰুটো মই পাতলকৈ মই বেলাই লম এনেদৰে পাতলকৈ মই বেলাই লৈ লৈছো তাৰ পিছত মই এনেদৰে ভাজ কৰি লৈ লৈছো এনেদৰে মই ভাজ কৰি লৈ লৈছো তাৰ পিছত মই এইখিনি মই অকমান বেলাই দিম যাতে বহুত দাঁত হৈ নাথাকে এনেদৰে মই গুটি কেইখন মই বেলাই লম আৰু মোৰ গুটি কেইখন বেলুৱা হৈ গৈছে তাৰ পিছত মই এখন কাটা চামুচেৰে মই নিমকিখিনি ফুটাই লৈ লৈছো আৰু আনফালে মোৰ কেৰাহী গৰম হৈ গৈছে তাৰ পিছত মই ইয়াত ৰিফাইন অইল মই দি দিছো তাৰ পিছত মই তেলখিনি গৰম হৈছে নে নাই হোৱা চাই লৈছো মোৰ ইতিমধ্যে মোৰ তেলখিনি গৰম হৈ গৈছে তাৰ পিছত মই নিমকি কইখন মই এখন কৈ তেলত দি ভাজি লম এইখিনি হাই ফ্লেমত দি ভাজিব নালাগে মিডিয়াম ফ্লেমত দি ভাজিব লাগিব কাৰণ বেছি হাই ফ্লেমত দিলে নিমকিখিনি বাহিৰখিনি ৰঙচুৱা হৈ যাব কিন্তু ভিতৰখিনি নিহিজিব এই কাৰণে মিডিয়াম ফ্লেমত দি এইখিনি ভাজি লম মই আৰু মোৰ এই নিমকিৰ এফালে গোল্ডেন ব্ৰাউন হৈ গৈছে আনফালে মই অকমান টাইম গোল্ডেন ব্ৰাউন হ'ব কাৰণে থৈ ৰাখি দিম এয়া মোৰ নিমকিখিনি এইখিনি হৈ গৈছে তাৰ পিছত মই আনখিনিও মই এনেদৰে মই ভাজি লৈ লম আৰু যদি মোৰ আগৰ ভিডিওবিলাক আপোনালোকে চোৱা নাই তেতিয়াহলে চাব আৰু পৰিয়াল বা ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিব এনেদৰে মই এইখিনি ভাজি লৈ লম আৰু যদি মোৰ ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগত থকা বেল আইকনটো বজাই দিব এয়া চাওক দোকানৰ দৰে নিমকি ঘৰতে ৰেডি হৈ গল